নমস্কাৰ, জয় শ্ৰীৰাম, শুভ প্ৰভাত। সমূহ হিন্দু ধৰ্মাৱলম্বী লোকলৈ মোৰ বিনম্ৰ অনুৰোধ, আপোনালোক সকলোৱে যেতিয়া পূজা অৰ্চনা কৰে, মঠ মন্দিৰ সত্ৰ নামঘৰ সকলোতে আপোনালোকে মাইকৰ ব্যৱস্থাটো কৰি লওক, যাতে আমাৰ যিবিলাক মন্ত্ৰধ্বনি আছে সেই মন্ত্ৰধ্বনিবিলাক যেতিয়া উচ্চাৰণ হ'ব আৰু মানে কাণত স্পৰ্শ কৰিব, তেতিয়া অশুভ শক্তিবিলাক আঁতৰি যাব আৰু শুভ বস্তুবিলাক আমাৰ মাজলৈ আহিব আৰু তেতিয়া আমাৰ ৰাম ৰাজ্য স্থাপন হ'ব। আৰু মই নিজকে এজন সনাতনী হিন্দু হিচাপে মই গৌৰৱান্বিত, আৰু মই এজন বিশ্ব হিন্দু পৰিষদৰ মই এজন কৰ্মকৰ্তা হিচাপে মই নিজকে গৌৰৱ বোধ কৰোঁ, এজন সেৱক হিচাপে মই গৌৰৱ বোধ কৰোঁ, য'ত সত্যতা আৰু একনিষ্ঠা আছে, আৰু সেই তিনিটা বস্তু য'ত আছে তাত আস্থা, সেই আস্থাৰ আজি প্ৰমাণ হৈছে অযোধ্যাৰ ৰাম মন্দিৰ, বাবৰি মছজিদৰ যিটো ৰায়, য'ত সত্য আছে আৰু সততা আছে, তাৰ বাবে আজি আমি অযোধ্যাৰ সেই ৰায়টো প্ৰভু শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণৰ বাবে আমি পোৱা হ'ল। সেইটোৱে হৈছে সত্য। সূৰ্য চিৰসত্য, চিৰপ্ৰবাহমান, আৰু সূৰ্যৰ পোহৰ কোনো ঢাকি ৰাখিব নোৱাৰে। যেনেকৈ অলপ সময় ক'লা ডাৱৰে আৱৰি ধৰে, সূৰ্যক আকৌ উজ্জ্বলভাৱে আকৌ প্ৰতিফলন হয় সূৰ্য দেৱতাৰ, আৰু সেয়াই হৈছে সত্য। সত্যম শিৱম সুন্দৰম বুলি কোৱা হয়। সত্যই শিৱ, শিৱই সুন্দৰ, আৰু সেয়াই হৈছে আমাৰ মূল মন্ত্ৰ, সেয়াই হৈছে প্ৰভু ৰাম, আৰু সেয়াই হৈছে আমাৰ আজি অযোধ্যাৰ যিটো আমাৰ ৰাম মন্দিৰৰ নিৰ্মাণক আমাক অনুমতি দিলে, সেয়াই চিৰসত্য। আৰু সেই সংগঠনৰ মই এজন সদস্য হিচাপে মই নিজকে গৌৰৱ অনুভৱ কৰোঁ, আৰু সকলো হিন্দু ভাই বন্ধুক মই বিনম্ৰ অনুৰোধ জনাওঁ, যাতে আপোনালোকে নিজৰ ঘৰ, নিজৰ ওচৰ পাজৰৰ নামঘৰ মন্দিৰ সত্ৰসমূহত আপোনালোকে চতুৰ্দিশে শব্দ উচ্চাৰণ হোৱাকৈ মাইক লগাই প্ৰভাতী পুৱা আৰু সন্ধ্যা, আৰু যেতিয়া আমি মন্দিৰ বন্ধ কৰিবলৈ সময় হয় 8 বজাত উচ্চ স্বৰত যিটো আমাৰ শান্তি মন্ত্ৰ উচ্চাৰণ হয়, সেই শান্তি মন্ত্ৰ উচ্চাৰণটো যে চাৰিওপিনে যে বিয়পি যায়, আৰু সেই কাৰণেই মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে সকলোৱে এইটো কৰক। দেশত শান্তি আৰু প্ৰগতি আনিবলৈ লাগিলে আমি এনেকুৱাই কৰিব লাগিব। অশুভ শক্তি দূৰ কৰিবলৈ হ'লে আমি এনেকুৱাই পদ্ধতি অৱলম্বন কৰিব লাগিব। অশুভ আসুৰিক শক্তিবিলাক বিনাশ কৰিবলৈ আমি মঠ মন্দিৰ নামঘৰ সত্ৰত আমি চতুৰ্দিশে আমি মাইকৰ ব্যৱস্থা কৰি আমাৰ মন্ত্ৰধ্বনিবিলাক যাতে অশুভ শক্তিৰ কৰ্ণপাত হৈ কৰ্ণভালি তেওঁলোকে যাতে বিনাশ হয়, আমি তাৰ বাবে আমি প্ৰস্তুত কৰিব লাগিব। জয় শ্ৰীৰাম।